হাই দোস্ত, মই আপোনালোকৰ আগত দেখাই পেলাই যে এইবোৰ হৈছে পিজ্জা আৰু এই পিজ্জাবিলাকৰ ওপৰত এনেকৈ কেপচিকাম দিয়া হৈছে আৰু মানে বিভিন্ন ধৰণৰ মানে বস্তু দিয়া হয়। সেইবাবে মানে পেপচিটো মানে বহুত মানে টেষ্টি লাগে খাবলৈ। আৰু এইবোৰ হৈছে অনিয়ন পেটিছ বুলি কোৱা হয়। আৰু 170 আৰু এইফালে দেখিছে, আৰু এইফালে ব্ৰেড আছে, এইবিলাক 20 টকা 30 টকা ব্ৰেড এইবোৰ। আৰু মানে খাবলৈ ইমানেই সোৱাদ, মানে কি ক'ম আৰু এইটো। আৰু এইবোৰ হৈছে বেকাৰী বিস্কুট। ইয়াত মানে বিভিন্ন ধৰণৰ মানে বিস্কুট আছে। আমাৰ মালিক ক'লে গ'ল। আৰু এফালে আপোনাৰ কি হৈছে পিজ্জা আৰু হটডগ আছে, আৰু এফালে কমলাৰো আছে, আৰু আজি ইমানেই, ধন্যবাদ।